নমস্কাৰ বন্ধু-বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সেউজীয়া বনৰ মাজেৰে গৈ আছোঁ ভূটান চকী পিকনিক প্লেচলৈ। যিসকল আহিছিল পিকনিক খাবলৈ তেখেতসকলে ইয়াৰ বিষয়ে জানে। নহওক তথাপিও মই আপোনালোকলৈ বুলি, যিসকল অহা নাই তেওঁলোকলৈ বুলি, আৰু পৰিৱেশটো সদায় সলনি হৈ থাকে এয়া দেখিছে। আজি যিহেতুকে বতৰটো অকণমান ডাৱৰীয়া, সেইবাবে অইন দিনাখনতকৈ আজি অকণমান বেলেগ পৰিৱেশটো। আহকচোন আমাৰ লগত আপোনালোকে উপভোগ কৰক ইয়াৰ পৰিৱেশটো। আহি একেবাৰে পিকনিক স্পটটো পালোঁ। এই বগৰী গছবোৰ দেখিছে, অত্যাধিক বগৰী ইয়াত পোৱা যায়। আৰু অকণমান আমি পিকনিক স্পটটোৰ পৰা অলপ আগত গৈছোঁ কিবা এটা কামৰ ক্ষেত্ৰত, সকলোৱে লগ লাগি আহিছোঁ কিবা এটা কাম। অকণমান ধেমালিও কৰিছে, এয়া দেখিছে পৰিৱেশটো। মই যি আছোঁ ভূটানৰ মাটিত বুলি ক'লেও ভুল নহ'ব। ভূটানৰ গেটেৰে সোমোৱা নাই, আমি আহিছোঁ আজি ভূটান চকী বুলি কয়, য'ত পিকনিক সাধাৰণতে খোৱা হয়, পিকনিক প্লেচ হয়। সেই ঠাইৰ পৰা বহুত ওপৰত আহিব লাগে। বিশেষ এটা কামত বস্তু চাব আহিলোঁ, তাত চাব আহি এইপিনে আহিলোঁ। সঁচাকৈ এটা প্ৰকৃতিৰ কি ধুনীয়া এটা পৰিৱেশ। তাতে আজি আৰু আছে বতৰটো ডাৱৰীয়া, সেইবাবে অকণমান। আৰু এয়া দেখিছেনে ভূটানৰ একেবাৰে তেওঁলোকৰ পতাকা এখন ইয়াত লগাই থৈ দিছে। আৰু এইপিনে এইফালে দেখিছে ময়ূৰে ইয়াত চিঞৰি আছে, ময়ূৰ চৰাই আছে। ইয়াত গম পাইছোঁ ইয়াত স্থানীয় মানুহৰ জৰিয়তে ইয়াত বাঘো আহে আৰু হৰিণা পহু ইয়াত ওলায়, পানী খাব আহে। বিভিন্ন বনৰীয়া জন্তু ইয়াত দেখা পোৱা যায়। সৌভাগ্যক্ৰমে ময়ূৰটো অকণমান ওপৰত দেখিছিলোঁ অকণমান, কিন্তু নাই, সন্মুখলৈ অহা নাই। আৰু এইপিনে আমি জুম কৰি দেখাইছোঁ। আৰু আপোনালোকে গম পাইছে এয়া ভূটানৰ মাটি, আৰু ভূটানৰ সীমান্তই ইপিনে অকণমান দূৰতে আছে। তাৰ পৰা বহুত সোমাই আহিছোঁ আমি বিশেষ কামত। এয়া দেখিছেনে পানী, আৰু য'ত ভূটানৰ পানী এৰি দিলে এইপিনেও আহে, পাগলা দিয়াত যে যায় এইপিনে। আৰু এই নদীটোত আপোনাৰ মাছবোৰ আছে, বহুত এনেকুৱা শিলঘৰীয়া মাছ ইয়াত পোৱা যায়। বহুত টেষ্টি বুলি শুনিছোঁ, কিন্তু খাব পোৱা নাই বৰ্তমান। আৰু ইয়াত মাৰিব নিদিয়ে ফৰেষ্টে, সেই এটা ভালো। বনৰীয়া মাছটো এনেকৈ ৰখা হয়, তেওঁলোকক ইয়াত মাৰিব নিদিয়ে। ইয়াত ফৰেষ্টৰ মানুহ থাকেই। নহওক এইটো পৰিৱেশ চাওকচোন, আজি বতৰো ডাৱৰীয়া, তাতে এনেকুৱা এটা পৰিৱেশ। তাতে এই পৰিৱেশৰ ল'বলৈ আমি আহিছোঁ। এয়া দেখিছেনে, চাকৈ কি পৰিৱেশ, ফেণ্টাষ্টিক। প্ৰকৃতিৰ সৈতে সময়বোৰ অতিবাহিত কৰি খুবেই ভাল লাগে। নহওক আমি সকলোৱে ঘৰমুৱা হ'লোঁ, যিহেতুকে সন্ধিয়া হ'বৰ হ'ল। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান দিনে মোক সহযোগিতা কৰি অহাৰ বাবে। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।